কি হৈ গ'ল ৰাংচাপাৰা দুং 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 ঠাস মুক্ত হুয়ার সপোন দেখি পশু হুয়ার কিমান বাকি Hi guys, welcome back to my channel. Kumar Sona Musicalলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমি গৈ আছো গোৱালপাৰা এটি বিশেষ ঠাই বিৰাটেই ভাল লাগে ঠাইডোখৰ আচলতে আমি বহুত বেছি এক্সাইটমেণ্টত আছো আজি যোনটো জায়গাত গৈ আছো যিয়ে নহওক আমি পলম নকৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ দৃশ্যাংশ এক্সপ্ল'ৰ কৰি দেখুৱাম তো আজি মাঘ বিহু শেষ পাল এতিয়া আমি অকণমান মাইণ্ড ফ্ৰেছ কৰিবলৈ অকণমান গৈ আছোঁ যিহেতু গোৱালপাৰা এখন খুব ধুনীয়া আচলতে ঠাই তাতে অকণমান আমি ফুৰি আহোঁ মোৰ লগত আছে মোৰ দুজন খুৰা আগত আছে দেখুৱাম আপোনালোকক অকণমান পিছত আৰু আজি বিৰাটেই ভাল লাগিব আচলতে ঠাইডোখৰত বহুত বেছি আশা আছিল ধৰ এটা বহুত দিনৰ পৰাই তো আজি ফাইনেলি ওলাইছোঁ গতিকে বলক আপোনালোকক সমগ্ৰ দৃশ্য ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম জাগাও ভাল লাগছে মানে আহি আমি এতিয়া কি পালোঁখিনি চলমাৰি পালোঁ যি কি নহওক আমি চলমাৰি পালোঁ আৰু অকণমান ৰাস্তা আছে এতিয়া আমাৰ কমলা ল'ব আমাৰ দাদীয়ে কমলা লৈ আছে এতিয়া আমি অকণমান পিছত কমলা খাম এইবাৰ আমি কমলা খাম এতিয়া আমি আগিয়া পালোঁ আৰু আগিয়া এৰি পিনে আমি পশ্চিম ফালে সোমাই গৈ থাকিব লাগিব গতিকে বলক আপোনালোকেও চাই থাকিব মোৰ ভিডিঅ' মাইণ্ড ব্লয়িং নেচাৰ প্লেচ ধুনীয়া পৰিৱেশ আপোনালোকে উপভোগ কৰক শ্বুটিং কৰিব বিৰাট ভাল হৈছে ড্ৰোন এতিয়া তাতে আমাক প্ৰডিউচাৰ ফাইনেলি ৰাংচাপাৰা গেটত আহি পালোঁ যিয়ে নহওক আমি বহুত এটা আশা আছিল যে ৰাংচাপাৰাত এদিন আহিম গাঁৱলীয়া সমাজৰ গোৱালপাৰা গাঁৱৰ এটা দৃশ্য খুব ধুনীয়া আচলতে দৃশ্যৰ মাজত আমি আহি নিজকে বিলীন হৈ যাব নিচিনা এটা পৰিৱেশ তো আহি আজি ফাইনেলি আমি গেটৰ সন্মুখত পালোঁ গতিকে বলক আপোনালোকক দেখুৱাম সমগ্ৰ দৃশ্য তোমাকে লাগে
সদায় কাষতে পালে চাওক আপোনালোকে কিমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে ঠাইডোখৰ একদম বাৰে চিকচিকীয়া কৰি ৰাখিছে যিয়ে নহওক আমি আহি খুব ভাল লাগিল আচলতে খুবেই ভাল লাগে ঠাইডোখৰত চেলফিত ব্যস্ত আমাৰ ফটো উঠি আছে আচলতে মেইন ঠাইত যোনটো ঠাই মেইন সেইটো ঠাইত আহি পালোঁ মোৰ লগত আছে এয়া আমাৰ দাদি আৰু এয়া চাওক আপোনালোকে আমাৰ আছে আজি কি ক'ব মানে কি ক'ম নো কিমান ভাল লাগিছে আজি ইয়াত বহুত ভাল লাগিছে আমি মানে বহুত দিনৰ পৰা শুনি আছোঁ মানে ৰাংচাপাৰা মানে আজি আহিবলৈ এই ৰাংচাপাৰাত আহি মানে সঁচাই মানে এই অঞ্চলৰ গাঁৱৰ যিবিলাক মানুহ আছে সিহঁতক মানে সঁচাই মানে আমি ধন্যবাদ জনাব লাগিব ইমান ধুনীয়াকৈ যে পৰিপাটি চাফ চিকুণ কৰি ৰাখিছে মানে সেইটো মানে তাৰ কাৰণে মানে বিৰাট বেছি ভাল লাগছে বহুত আমি এক্সাইটেড হৈ আছোঁ আচলতে আমিও এনেকুৱা কৰি পৰিষ্কাৰকৈ ৰাখিব লাগে গতিকে আমি শেষত আকৌ এখন গেটৰ কিমান ধুনীয়া এবাৰ চাওক পাহাৰ এয়া নিজৰা গেটৰ সন্মুখত পালোঁ তামোলৰ গছ বগৰী গছ সিহঁতৰ কাষতে আছে খুব ধুনীয়া আচলতে ভাল লাগে আচলতে এনেকুৱা পৰিৱেশত আহি পৰিৱেশৰ মাজত বিলীন হৈ যাব মন যায় আচলতে তো আমিও গাঁৱৰ ল'ৰা যিহেতু এনেকুৱা গাঁৱৰ পৰিৱেশ পালে আৰু বেছি